চব এতিয়া এইখিনি হ'ল, ইমান ধুনীয়া লাগিছে, পেৰাৰ আকৃতিৰ নিচিনা হৈ গৈছে, পেৰাৰ নিচিনা দেখিবলৈ। এনেকৈ দিলে দেখিবলৈ ভাল লাগে আৰু খাবলৈও ভাল লাগে। এইটো চব মই এনেকৈ দি দিছিলোঁ ইয়াত, দেখিবলৈ খুব ধুনীয়া লাগে। আৰু লগাবলৈ বাকী আছে কেইটামান, মই এতিয়া সেইকেইটাও লগাই দিম। এইকেইটা চেট হওক, এনেকৈ মই লগাই দিছোঁ। আৰু মই সৰু ল'ৰা ছোৱালীয়ে এনেও মিঠাই খাই ভাল পায়, খাবলৈ ভাল পাব। এনেকৈ চাইডে চাইডে মই লগাই দিছোঁ। খাবলৈ ভাল পায়, দেখিবলৈও এটা ধুনীয়া হয়, শুৱনি হয়। এইটো চাওক, আমি লৈছোঁ এতিয়া বজাৰ তিনিটাও। এতিয়া দোকানত এইকেইডাল লৈ লৈছোঁ, আমাৰ ফিল্টাৰটোৰ এইকেইডাল বেয়া হ'ল, লৈ লৈছোঁ। ইয়াত চাই লৈছোঁ কণী, এতিয়া এখন কণী আৰু মিঠাই বেচে, এখন হ'লচেলৰ দোকান বুলি কৈছে। আমি ইয়াত লৈ লৈছোঁ মিক্সাৰ পেকেট আৰু বৰফি, এইখিনি আমি লৈ লৈছোঁ চাহপানী খাবৰ কাৰণে বিহুত। আৰু লৈ লৈছোঁ ইয়াতে আমি কণীও। এতিয়া আমি বজাৰৰ ফালে সোমাই গ'লোঁ, খুব বৰষুণ দিছে। বৰষুণ দিয়াৰ কাৰণে আমি এই দোকানখনতে আমি ৰৈ আছোঁ। এতিয়া দোকানখনত ৰৈ থাকোঁতেই মনত পৰিলে পৰ্দাখনলৈ। এই পৰ্দাখন দেখিবলৈ খুব ভাল লাগিলে, দামী নহ'লেও সেইকাৰণে এই পৰ্দাখনকে লৈ ল'লোঁ। পৰ্দাখন দেখিবলৈ খুব মজা লাগে, হালধীয়াখনো আছিলে, কিন্তু আমি বেঙুনীয়াখন ল'লোঁ। বেঙুনীয়াখন দেখিবলৈ খুব ভাল লাগে। এতিয়া আহি আমি এই দোকানখনত সোমালোঁ। এই দোকানখনত সকলো বস্তুৱে পোৱা যায়। দোকানখনত হ'লচেল ৰেটতে বস্তুবোৰ দিয়ে, সেইকাৰণে আমি ইয়াতে পাপৰ আৰু মচলাৰ পৰা চাওমিন বহুত বস্তু ইয়াতে লৈ ল'লোঁ। আমি ঢেৰ বস্তু লৈ ল'লোঁ ইয়াত বজাৰ কৰি লোৱাৰ পিছত আমি এতিয়া ঘৰলৈ গুচি আহিলোঁ। এতিয়া আমি বজাৰৰ পৰা আহিলোঁ, বজাৰৰ পৰা আহি ঘৰ পালোঁহি। ঘৰ পাই অলপ সময় বহিলোঁ, আজৰি হ'লোঁ। খুব ঠাণ্ডা লাগিলে, ঠাণ্ডা লগাৰ কাৰণে আমি গৰম কাপোৰ উলিয়াই ল'লোঁ। বিহুৰ বতৰটো এতিয়া আমি গৰম কাপোৰ লৈছোঁ। গৰম কাপোৰ লৈ গৰম কাপোৰ পিন্ধি এতিয়া অলপ দেৰি ৰেষ্ট লোৱাৰ পিছত এতিয়া আমি বনামগৈ। এতিয়া চুজি লাড়ু বজাৰৰ পৰা আনিছিলোঁ চুজি। এতিয়া আমি চুজি লাড়ুনো কেনেকৈ বনাওঁ এইটো আপোনালোকক দেখুৱাম। ব'লক আমি চুজি লাড়ু কেনেকৈ বনাওঁনো আৰম্ভ কৰোঁগৈ চুজি লাড়ু বনাবলৈ। এতিয়া মই জুই জ্বলালোঁ, খুব ঠাণ্ডাৰ কাৰণে জুইত, এনেও মই বেছিভাগ জুইতে বনাওঁ। জুইকুৰা জ্বলাই এতিয়া মই চুজিখিনি ইয়াত আধা ভাজি ল'ম। আচলতে জুইতে হওক বা গেছতে হওক, যিহত হওক, আন্ধাৰত হওক পোহৰত হওক, ভালকৈ বনোৱাটোহে মেইন কথা। বনাব জানিলে য'তেই হ'লেও বনালে খাবলৈ ভাল লাগে। মই এনেকৈয়ে বনাইছোঁ আৰু খাবলৈও খুব বেছি ভাল লাগে। এইখিনি হ'ল নাৰিকলৰ গুড়ি আৰু চেনি। মই যিখিনি তিলপিঠা পুৰিছিলোঁ এইখিনি বাকী থাকিলে সেইখিনি মই আৰু পিঠাগুড়ি বাকী থকাখিনিও মই ইয়াতে মিক্স কৰি ল'লোঁ। এইখিনিৰ লগতে মই এতিয়া এইখিনিৰ লগত মই গাখীৰ এগিলাচ দিছোঁ। গাখীৰ আপোনালোকে জোখমতে নিজৰ প্ৰয়োজন অনুসৰি গাখীৰ দিব পাৰে, মিক্স কৰিব পাৰে। মই এতিয়া এইটো মিডিয়াম চাইজৰ গিলাচ, একেবাৰে সৰুও নহয়, বহুত ডাঙৰো নহয়, একেবাৰে সৰু নহয়, এইটো গিলাচটোত মই গাখীৰ এগিলাচ দিছোঁ। এইখিনি মই এতিয়া জুইত আকৌ গোটেইখিনি পগালে উতলি উতলি দুইখিনি ধুনীয়াকৈ মিক্স হ'ব। এইখিনি এতিয়া এইখিনি গাখীৰ, চেনি আৰু নাৰিকলৰ গুড়িখিনি উতলি উতলি ধুনীয়া হ'ল, মিক্স হৈ গ'ল বস্তুটো। ইয়াত মই এতিয়া দি দিছোঁ চুজিখিনি, ভাজি থোৱা চুজিখিনি। এইখিনি মই এতিয়া ধুনীয়াকৈ মিলাই দিম। মিলাই এইখিনি সিজিব দিব নালাগে বাৰু, আগতে ভাজি থোৱাই এইখিনি
মুঠতে মই এইখিনি মিলাই দিম, ধুনীয়াকৈ মিলাই ল'ম মিশ্ৰণখিনি। এইখিনি এতিয়া চাওক কিমান ধুনীয়া হ'ল, ইমান ধুনীয়াকৈ হ'ল, আঠা আঠা ইমান ধুনীয়াকৈ লেজুৰীয়া এনেকুৱা হ'ল। গোট গোট অলপ মানে বেছি পনীয়া নহয়, এনেকুৱা হ'লে বেছি লাড়ুটো খাবলৈ ভাল লাগে। এইখিনি এতিয়া মই এটা এটাকৈ অলপ চেঁচা হ'বলৈ দিম। চেঁচা হোৱাৰ পিছত এটা এটাকৈ মই লাড়ু বনাম। একেবাৰে চমু এনেকৈ বনালেও আপোনালোকে সকলোৱে বনাই খাইছেই বাৰু, তথাপিও মই এনেকৈয়ে বনাইছোঁ। এনেকৈ মই বনাওঁ কেতিয়াবা কেতিয়াবা, এনেকৈ বনালে খুব বেছি খাই ভাল লাগে। সকলোৱে বেলেগ বেলেগ ধৰণে বনায়, মই এনেকৈয়ে বনাওঁ। এতিয়া এইখিনি মই লাড়ু বনাইছোঁ, হাতত ৰিফাইন তেল অলপ লগাই লৈছোঁ। চাওক এতিয়া যি ধুনীয়া এনেকুৱাকৈ নিজৰ চাইজ অনুসৰি আপুনি লাড়ু বনাব পাৰে। মই এনেকৈ লাড়ু এটা এটাকৈ বনাই লৈছোঁ। বনাই মই এখন ট্ৰেত থৈ লৈছোঁ। কাঁহী বা ট্ৰে যিকোনোত থ'ব পাৰে। আৰু মই বাদাম, এনেকুৱা ৰঙা বাদামকে মই লগাই দিছোঁ, যিটো বাদাম ঘৰত খাবলৈ আনি থোৱা হয়, কেতিয়াবা চানা বনাই খোৱা হয়, জাল চানা। আৰু ল'ৰাটোৱে আমাৰ এইটো বাদামে খাই বেছি ভাল পায়, সেইকাৰণে এইটো বাদামকে আমি আনি থওঁ ঘৰত। আৰু কাজু বাদাম খাবলৈ ভাল নাপায়, যোনে যিটো ভাল পায় সেইটো দিব পাৰে। আমাৰ শুনে এইটোকে খাই ভাল পায়, সেইকাৰণে আমি এইটোকে ইয়াত লগাই দিছোঁ। যিকোনো আপোনালোকে দিব পাৰে। চাওক কি ধুনীয়া হৈছে, এনেকৈ পেৰাৰ ডিজাইনৰ হৈছে কেইটামান। যি ডিজাইন কৰিব পাৰি আপুনি। মই এনেকৈ দি দিছোঁ। ল'ৰাই এনেও মিঠাই খাই বেছি ভাল পায়, সেইকাৰণে মিঠাই মই এনেকৈ চাইডে চাইডে লগাই দিছোঁ। যিকোনো দিব পাৰে। সেইখিনি মই এনেকৈ এটা এটাকৈ লগাই আছোঁ। খাবলৈ ভাল পোৱাৰ কাৰণে মই এনেকৈ বনাই দিছোঁ। বাদামবোৰ কিছুমান বাকলি গুচাই দিছোঁ, কিছুমান নুগুচোৱাকৈ দিছোঁ। এনেকৈ মিঠাবোৰো এটা দুটাকৈ যেনেকৈ দিব পাৰে, এটা এটাকৈ দিব পাৰে বা দুটা তিনিটাকৈ নিজৰ স্বইচ্ছাৰে আপোনালোকে দিব পাৰে। মই এনেকৈয়ে যেনেকৈ পাৰোঁ তেনেকৈ দি দিছোঁ। পাতি এখন পাৰি বাহিৰতে আমি তিনিটাও এনেকৈ ভাত খাইছোঁ। এনেকৈ ভাত খালে এনেই ভাল লাগে। তিনিটাও বহি বাহিৰতে এনেকেই সিহঁতে খাই আছে। এতিয়া ময়ো খাম। এতিয়া তিনিটাও ভাত খাই লওঁ।
এনেই ভাল লাগে এইয়া এইফালে বহিলে মোক দেখিব এইটোতে গামলাটোতে পানী আনি থৈছোঁ হাত ধুই লওঁ এতিয়া খাওঁ আৰু পাপৰখন এইখন জুইত পুৰিলে অলপ জ্বলি গ'ল পুৰিলে এইকেইডালো লৈ লৈছোঁ খাবলৈ ভাল লাগে পিঁয়াজ লৈ লৈছোঁ এইখিনি মই আনি ল'লোঁ ওচৰলৈ প্ৰথমতে মই চাওমিনখিনিকে টেষ্ট কৰি চাওঁচোন কিমান মজা এইখিনি খাই চাওঁ খাবলৈ বহুত মজা খাবলৈ চাওমিনখিনি বহুত মজা খাবলৈ বহুত মজা ভালকৈ কোৱা ভালকৈ কোৱা এনেকৈ নকয় যি কোৱা আৰু কি বনাই খুৱাব কৈছা তুমি শুন মোক নগা যে পিচকা গাহৰি মাংস দীঘল দীঘলকৈ খাই ইমান দীঘল ইমান ডাঙৰকৈ দীঘল দীঘলকৈ বনাব কৈছোঁ দীঘল দীঘলকৈ ন বনাই খুৱাম কেতিয়া বনাই খুৱাম কেতিয়া খাবা কাইলৈ মাহী এটা আহিব তেতিয়া আনিব তোমাৰ বৰ খাব মন গৈছে নেকি এখন তুমি কেতিয়াবা মোক বনাবলৈ কৈ আছা মানে সদায় 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 বনাবলৈ কৈ আছা ন গাহৰি মাংস দীঘল দীঘলকৈ বনাবলৈ কৈ আছা নগাই খোৱা নিচিনা যে একদম বেছিকৈ আকৌ খাৰ মাৰ খাই যায় যে সেনেকুৱাকৈ ন বনাম গাহৰি মাংসৰ লগত আৰু কি খাবা শুন চাওমিন আৰু মাংসটো হয় জোল জোল লগাই লগাই আৰু তাৰ লগত কি কি খায় সিহঁতে নগাই কি কি খায় তিয়ঁহ তিয়ঁহ আৰু জলকীয়া জলকীয়া কেঁচা জলকীয়া খায় একামোৰে গৈছিলে একামোৰে আৰু কণী কেনেকৈ খায় নগাই কণী কেনেকৈ খায় এটা কণী কি কৰে এগালহে কৰে ন তেনেকৈ বনাই দিম ন হ'ব বাৰু মই বনাই দিম এতিয়া কোৱা আমাৰ ভিডিঅ'টো ভাল লাগিলে কৈ দিয়া তাৰপৰা সামৰি মেলি কৈ দিয়া ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আমাক ভিডিঅ' কৰিবলৈ উৎসাহ আৰু প্ৰেৰণা দিব আপোনালোকে আজিলৈ আহোঁ ধন্যবাদ বাই বাই অহা কাইলৈ লগ পাম আপোনালোকক ধন্যবাদ ক'লা ন এতিয়া বাই বাই কৈ দিয়া এবাৰ অ'কে কৈ দিয়া